তো বন্ধু-বান্ধৱীসকল এতিয়া আমি ইনকিউবেটৰটো বনাবৰ কাৰণে আমাক কেইটামান বস্তুৰ প্ৰয়োজন হ'ব যিকেইটা বস্তু আপোনালোকে অনলাইনৰ পৰা আনিব পাৰিব আৰু দুটামান দোকানতো পাই যাব। তো প্ৰথমতে আমাক লাগিব এনেকুৱা দুটা হোল্ডাৰ দুটা আপোনালোকে লৈ ল'ব দুটা বাল্বৰ কাৰণে। তাৰপিছত ফেন লাগিব দুখন, এনেকুৱা ফেন দুখন লৈ ল'ব। অনলাইনত ফ্লিপকাৰ্ট বা আমাজনত আপোনালোকে পাই যাব। দামটো বহুত বিশেষ নহয়, এতিয়া দাম কমি গ'ল, আগৰ নিচিনা দাম নাই। তো দুখন ফেন, তাৰপিছত এই এটা 12 ভল্টৰ এডাপ্টাৰ, যিটো ইয়াৰ গোটেইখিনি লগতে আহিব একেলগে। এনেকুৱা 12 ভল্টৰ এটা এডাপ্টাৰ লৈ ল'ব। তাৰপিছত যিখন মেইন বৰ্ড, টেম্পাৰেচাৰ যিখন কণ্ট্ৰলাৰ বৰ্ড, সেইখন হয়। তো এইখন বৰ্ড আপোনালোকে ইউজ কৰিব লাগিব। এইখনো অনলাইনৰ পৰাই আনিছোঁ। তো এইখন বৰ্ড লাগিব আৰু এডাল যিডাল তাঁৰ দিছে এডাল টেম্পাৰেচাৰ ইনকিউবেটৰটো ভিতৰত থাকিব, এডালে টেম্পাৰেচাৰটো জুখি থাকিব, তাৰমানে কিমান হিট হৈছে ভিতৰত সেইখিনি গম পাব আৰু। তাৰপিছত অলপ তাঁৰ লাগিব, এনেকুৱা ফ্লেক্সিবল তাঁৰ অলপ লৈ ল'ব, ভাল কপাৰৰ। তাৰপিছত এনেকুৱা 2 পিন এটা লাগিব, 2 পিনটো লৈ ল'ব। তাৰপিছত এইখিনি ফিটিং কৰিবৰ কাৰণে টেপ ইউজ কৰিব পাৰে, এইটো টেপ ব্ৰাউন টেপ এটা লৈ ল'ব। তাৰপিছত এটা আঠাও আছে, যিটো আঠা বহুত চাইড হয়, দুইফালে আঠা আছে, গতিকে এইটো ইউজ কৰিব পাৰিব আপোনালোকে। তাৰপিছত আৰু বিশেষ একো নাই। আৰু যি দুটা বাল্ব লাগিব 60 ৱাটৰ দুটা বাল্ব লাগিব। এই বাল্ব দুটা আপোনালোকে কিনি আনিব, 15 টকামান কৰি পৰিব আৰু এটা। তো এইখিনিয়ে বস্তু। তো এতিয়া আমি এইখিনি বস্তু গোটেইখিনি ফিটিং কৰিম। ফিটিং কৰি কেনেকৈ কি কৰে আপোনাক গোটেইখিনি দেখুৱাম, ষ্টেপ বাই ষ্টেপ দেখুৱাম। তো চাই থাকক ভিডিঅ'টো। আৰু এটা মেইন বস্তু আপোনালোকক ক'বলৈ থাকি গ'ল, যিটো বস্তু নহ'লে নহ'ব। এটা এনেকুৱা মাছৰ কাৰ্টুন এটা লাগিব। এইটো আপোনালোকে মাছৰ বজাৰত পাই যাব, 30-40 টকামান ল'ব আৰু। এনেকুৱা এটা ভাল কাৰ্টুন আপোনালোকে লৈ ল'ব। ফুটা চুটা আছে নেকি চাই ল'ব, ভাল কাৰ্টুন এটা এনেকৈ লৈ ল'ব। তাৰপিছত ইয়াতে আমি এতিয়া গোটেইখিনি বস্তু ফিটিং কৰিম। তো এনেকৈ হোল্ডাৰটো তাঁৰটো লগাই ল'লোঁ, লগাই পেলাই এতিয়া এইটো আমি একদম পূৰা এটা জোখত দি দিম। বাল্বটো যিমান হেৰিত থাকে সেইটো দি দিম। তাৰপিছত ইয়াত ফিক্স কৰিবলৈ আমি টেপ ব্যৱহাৰ কৰিম। এতিয়া এইফালেও এটা হোল্ডাৰ লগালোঁ, এইফালেও এটা হোল্ডাৰ লগালোঁ, দুইটা হোল্ডাৰ লগোৱা কমপ্লিট হৈ গ'ল। তাৰপিছত এতিয়া আমি লগাম ফেনকেইখন লগাম। দুখন ফেন, এখন ফেন এইফালে লগাম, এখন ফেন এইফালে লগাম। চ' এইখন ফেন এতিয়া আমি লগাম, মানে লাইটটোৰ যিটো হিট হ'ব সেই হিটটো চাৰিওফালে এনেকৈ ঘূৰাব লাগিব। ঘূৰাবৰ কাৰণে ফেনকেইখন ভালকৈ এডজাষ্ট কৰি লগাব লাগিব, আপোনালোকে এডজাষ্ট কৰি লগাই ল'ব। আৰু লগাবৰ কাৰণে এইটো টেপ ইউজ কৰিম, বোথ চাইড টেপ হয় এইটো টেপ আমি ইয়াত ইউজ কৰিম। এতিয়া ইয়াৰ আমি কানেকশ্যন দিম তাৰেদি। যিখন ফেন প্লাছডাল প্লাছত, মাইনাছডাল মাইনাছত লগাই পেলাই তাৰকেইডাল উলিয়াই ল'ম। তো এতিয়া তাৰকেইডাল এনেকৈ আমি ধুনীয়াকৈ ৱায়াৰিং কৰি ল'লোঁ ভিতৰত। তাৰপিছত এইডাল হ'ল আপোনালোকৰ ফেনৰ যিডাল ৱেৰ, সেইডাল ফেনৰ ৱেৰ, আৰু এই দুডাল হ'ল দুটা হোল্ডাৰ, এইডালৰ এটা এইডালৰ এটা। তো এই দুডাল এডাল কৰিব লাগিব, এডাল কৰি আমি এইফালেদি এটা ফুটা কৰিম। ফুটা কৰি এই দুইডাল তাঁৰ বাহিৰেদি উলিয়াই দিম। তো এই দুডাল তাঁৰ আমি বাহিৰলৈ উলিয়াই ল'লোঁ, ভিতৰৰ কানেকশ্যন হয় এইডাল হ'ল ফেনৰ আৰু এইডাল হ'ল লাইটৰ, দুটা লাইট জ্বলাম। এই দুডাল আমি এডাল কৰি উলিয়াই আনিছোঁ। তাৰপিছত এতিয়া এই যিখন বৰ্ড, এই টেম্পাৰেচাৰ বৰ্ডখন আমি এতিয়া ফিটিং কৰিম। তাৰ কাৰণে আমাৰ আঠা লাগিব। তো আঠা এইটোৱে ইউজ কৰিম, এইটো বোথ চাইড টেপ, এইটো আমি ইয়াত এনেকৈ লগাই দিম, এনেকৈ ইয়াত লগাই দিম, দুইটা লগাই দিম। এইটো শ্বৰ্ট নহয় আৰু এইটো টেপ বহুত ভাল, এনেকৈ
এনেকৈ লগাই পেলাই ইয়াৰ ওপৰৰ যিটো হেৰি এইটো এৰুৱাই দিম পেলাই আমি ধুনীয়াকৈ বহাম। এইটো বহা হৈ গ'ল। এতিয়া আমি যি দুখন ফেন লগাইছিলোঁ এই ফেন দুখনৰ যিডাল ৱায়াৰ যিডাল তাঁৰ সেই তাঁৰডাল আমি যিটো 12 ভল্টৰ ৱাটৰ যিটো এডাপ্টৰ তাত আমি কানেকশ্যন কৰিম। যিডাল আছে এইটো আমি কাটি দিম। চ' এইডাল আমি এতিয়া কানেকশ্যনটো দিম। ইয়াত প্লাছ মাইনাছটো চাই ল'ব। মই হালধীয়াডাল মাইনাছত লগাইছিলোঁ, ত' হালধীয়াডাল আমি মাইনাছত লগাই দিম এডাপ্টৰটো। তাৰপিছত ৰঙাডাল আমি নীলাত লগাই দিম, এডাল হ'ল প্লাছ। ত' এইডাল টেম্পাৰেচাৰ যিডাল কেবুল সেইডালো আমি ইয়াত লগাই দিম। লগাই পেলাই ইয়াত ছাইডত ফুটা এটা কৰি দিম। ফুটাটো কৰি ইফালে এডাল ভৰাই দিম। ইফালে ভৰাই ইফালে উলিয়াই দিম। এডাল ভিতৰতে থাকিব লাগিব। এডাল লগাই দিলোঁ। ত' বন্ধু বান্ধৱীসকল, এতিয়া আমি কানেকশ্যনটো দিম। আপোনালোকে ভালকৈ চাই লওক। কানেকশ্যনটো যদি উল্টা হয় বহুত প্ৰব্লেম হ'ব। সেই কানেকশ্যনটো কেনেকৈ দিওঁ চাই লওক আপোনালোকে। ত' আমি যিডাল ফেনৰ যিডাল তাঁৰ সেইডাল তাঁৰ আমি এডাপ্টৰৰ লগত কানেকশ্যন কৰিলোঁ, এইটো এডাপ্টৰৰ লগত। তাৰপিছত এতিয়া এডাপ্টৰৰ যিডাল প্লাছ কেবুল সেইডাল আমি ইয়াৰে যিটো 12 ভল্ট বুলি লিখা আছে সেই 12 ভল্টত আমি প্লাছডাল আমি লগাই দিম। এইডাল 12 ভল্টৰডাল ইয়াত লগালোঁ। আৰু যিডাল মাইনাছ কেবুল সেই মাইনাছ কেবুলডাল আমি যিডাল এইফালে আছে একদম ছাইডৰ যিটো পইণ্ট GND বুলি লিখা আছে তাত আমি এই 12 ভল্টৰডাল লগাই দিম, মাইনাছডাল লগাই দিম। তো এনেকৈ আমি ইয়াত এডাল লগাই দিলোঁ। এইডাল ভালকৈ টাইট কৰি দিব, এতিয়া ওলাই নাহে। এইডাল কানেকশ্যন হৈ গ'ল এই ফেনৰটো হৈ গ'ল। এতিয়া লাইটৰটো কানেকশ্যন কৰিম। লাইটৰ আমি যিডাল তাঁৰ আছে ভিতৰৰ পৰা অনা সেই তাঁৰডালৰ আমি আৰু এটা যিটো প্লাগ আমি লগাই লৈছিলোঁ ইয়াত, সেইডাল এডাল প্লাগ হয়। এই প্লাগটোত আমি এডাল তাঁৰ লগাই লৈছোঁ এইটো কাৰেণ্টত লগাবৰ কাৰণে। চ' ইয়াৰে কি কৰিম, এতিয়া আমি এডাল তাঁৰ ইয়াত জইন কৰিম প্লাগৰ পৰা আনি। এডাল ইয়াত জইন কৰি দিলোঁ। এডাল এনেকৈ থাকিব আৰু বাকী দুডাল তাঁৰ আছে তাৰে এডাল আমি লগাম যিটো ইয়াত KO বুলি যিটো আছে পইণ্ট তাত আমি এডাল লগাম। এডাল KOত লগালোঁ আৰু যিডাল বাকী থাকিলে আৰু এডাল বাকী আছে সেইডাল আমি যিটো আৰু এটা পইণ্ট বাকী আছে আমাৰ K1 বুলি, K1ত আমি এডাল লগাই দিম। K1ত আমি এডাল লগাই দিলোঁ। আৰু স্ক্ৰুকেইটা টাইট কৰি দিব, তাঁৰকেইডাল নহ'লে ওলাই আহিব পাৰে। চ' এইটো হৈ গ'ল কানেকশ্যন। আৰু এই এডাল আমি টেপ মাৰি ইয়াক বন্ধ কৰি দিম। হৈ গ'ল কানেকশ্যন আমাৰ। কানেকশ্যনখিনি ভালকৈ চাই ল'ব, অলপ ইফাল সিফাল হ'লে আপোনালোকৰ প্ৰব্লেম আহিব। তো এনেকৈ কানেকশ্যনখিনি কৰিলোঁ।
তো এতিয়া ইনকিউবেটৰৰ কামখিনি হ'ল। এতিয়া আমি এই দুডাল প্লাগ লগাই চেক কৰিম যে কানেকশ্যনখিনি ঠিকে আছে নাই, আৰু যিখন বৰ্ড আছে বৰ্ডখনত অলপ মিলাবলগীয়া আছে ছেটিং, সেই ছেটিংখিনি আপোনালোকক মিলাই দেখুৱাম। চ' আমাৰ এতিয়া ইনকিউবেটৰটো অন হ'ল, দুটা লাইট জ্বলি গ'ল, ফেনো চলিছে। তাৰপিছত এতিয়া আমি বৰ্ডখনত অলপ ছেটিং মিলাবলগীয়া আছে। বৰ্ডখনত আপোনালোকক দেখুৱাই দিছোঁ। এতিয়া ইয়াত 36.3 হৈ আছে, আৰু আমি কণী উমনি দিবৰ কাৰণে আমাক লাগিব টেম্পাৰেচাৰ 37.7। তাৰ কাৰণে আমি এই একেবাৰে শেষৰ যিটো ছুইচ আছে সেইটো ছুইচ আমি টিপিম এবাৰ। টিপাৰ লগে লগে আমাৰ ইয়াত মই অলৰেডি মিলাই থৈছোঁ, আপোনালোকক দেখুৱাবৰ কাৰণে মিলাই থৈছোঁ। ত' আমি 37.9 হৈ আছে এতিয়া। ত' আমি ইয়াত এনেকৈ ৰাখিম এতিয়া। যদি বঢ়াব খোজে তেতিয়াহ'লে আপোনালোকে বঢ়াব পাৰে, বঢ়াব নালাগে, আপোনালোকে 37.7 কৰি দিব। 30.8 হ'ল। এতিয়া আমি ইফালৰটো টিপিলে 37.7। আৰু এইখিনিয়ে আছিলে ইনকিউবেটৰৰ। আপোনালোকে অতি কম সহজতে ঘৰতে এনেকৈ বনাই ল'ব পাৰিব এটা ইনকিউবেটৰ। ত' আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। আশা কৰিলোঁ ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আজিলৈ ইমানেই, ধন্যবাদ। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম।